নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই সংগীতাই পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আনিছোঁ গাৰ্ডেনিং সম্পৰ্কীয় আন এটি ভিডিঅ'। এতিয়া যিহেতু বাৰিষা ছিজন আৰু এইখিনি সময়ত প্লেণ্টবিলাক সোনকালে বাঢ়ে, তো এই টাইমত যদি আমি প্লেণ্টবোৰৰ কাটিং লগাব পাৰোঁ তেনেহ'লে সোনকালে গ্ৰ' হ'ব। সেইবাবে মই আজি দুবিধ প্লেণ্টৰ কাটিং লগাম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হওক তেনেহ'লে মোৰ লগত। কাটিং লগাবৰ বাবে মোৰ লগত আছে নবাজী ফুল। এইবিধ ফুলক 9 o'clock বুলিও কয়। এই ফুল এবাৰ ৰুলে পিছলৈ বাঢ়ি গৈ বহুত হয়গৈ। মই এইখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগাবৰ বাবে মই অকল বালিয়া মাটি ইউজ কৰিছোঁ। ছাইডৰ পাতখিনি অলপ কাটি দি জাষ্ট মাটিখিনিত ৰুই দি গ'লেই হ'ল। বহুতেই ইজি হয় লগাবৰ কাৰণে। মই কাটিংখিনি অলপ দীঘলকৈ ৰাখিছোঁ কাৰণ মই এইটো ওলমাই ৰাখিম। ওলমাই ৰাখিবলৈ কাটিংবোৰ অকণমান দীঘল দীঘল হ'লে ভাল লাগে। তো আহক আমি বাকীখিনিও এনেকৈ ৰুই লওঁ। এয়া চাওক, আমাৰ নবাজী ফুলৰ হেঙিং পট ৰেডি হৈ গ'ল। এতিয়া আন এটি পটত বাকী থকা যিখিনি আমাৰ কাটিংছ আছিলে সেইখিনি লগাই লওঁ। ছেম একে পদ্ধতিৰে লগাম, কিন্তু এইখিনি অলপ চুটিকৈ কাটি লৈছোঁ। নেক্সট মোৰ লগত আছে এটা গোলাপ ফুলৰ কাটিং। এইটো লগাবৰ বাবে মই কাটিংটোৰ গুৰিত অকণমান যিটো আমাৰ লিকুইড ফাৰ্টিলাইজাৰ আছে, যিটো এজ এ হৰমনৰ কাম কৰে, সেইটো অকণমান লগাই লৈছোঁ। আপোনালোকৰ লগত যদি এইটো নাই তেনেহ'লে অকণমান মৌ লগাই ল'ব ঠাৰিটোৰ গুৰিত। আৰু এইটো লগাবৰ কাৰণে মই বালিয়া মাটি ইউজ কৰিছোঁ। আপোনালোকে যিকোনো মাটিত লগাব পাৰে। তাৰপিছত এনেকৈ মই এইটো কাটিঙো লগাই ল'ম। নেক্সট মোৰ লগত আছে নয়নতৰা ফুলৰ দুটা পুলি। এই দুটা মই ৰাস্তাত পাই পেলাই লৈ আনিছিলোঁ। তো এই দুটাকো ৰুই দিওঁ একেলগে। বন্ধুসকল, নেক্সট ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিম মই কি ফাৰ্টিলাইজাৰ ইউজ কৰোঁ গছপুলিবোৰত দিবৰ কাৰণে। তো তাৰে মই ৰিভিউ দিম আপোনালোকক। বন্ধুসকল, ফাৰ্টিলাইজাৰ কিমান কোৱান্টিটিত কেনেকৈ ইউজ কৰিব লাগে গোটেইখিনি মই ক'ম নেক্সট আহিবলগীয়া ভিডিঅ'ত। মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।